এতিয়া আৰু ফাটি চিৰি গুচি হেৰি হৈ গ'ল এতিয়া আৰু ধান পোখাবাৰ সময় নোহোৱা হৈ গ'ল কঠীয়া বুঢ়া হ'ল এতিয়া কি হ'ব আৰু এতিয়া আৰু ধান কাটপেই নাপাম কিজানি এনে শুকে শুকে মৰি যাব যেনে কঠীয়া মৰি গৈছে এইবিলাকো মৰি যাব এতিয়া এইটো পানী দিব পৰা পৰ্যায় নাই পানী ক'ৰ পৰাই দিম এইবিলাকো শুকাই যাব এতিয়া এতিয়া আমাৰ জীৱনটো কি হ'ব এতিয়া ক'বাই নোৱাৰোঁ এতিয়া ভাবি হেৰি পোৱা নাই এতিয়া জীৱনটো কেনেকৈ চলাম এতিয়া ল'ৰা ছোৱালীও আছে সেয়াটোক কেনেকৈ পোহপাল দিম এতিয়া খেতি বাতি যিহেতু নোহোৱা হ'ল এতিয়া আৰু ক'বাৰ ৰাস্তাই নাই আৰু এতিয়া এইগিলা শুকাই এইখিনি বৰঘুলি হাতীমূৰা পথাৰ হয় গাঁৱটো বৰঘুলি ভালকে তুলি জ্বালা দি ভাল হ'ব এইটো মানে ইয়াৰ কি কম এইটো অলপ আছে কথা ভালে হতে আৰু কৈছো যেটো কৈছো ওচৰ পানী তুলা অলপ মানে ভাগ মৰি গ'ল এলেও গৈছিল এটা পানী বলা আরে আমার তাকখন হোৱাৰ মই পথাও আছো এই মাথায় মাথাত হাত দি থাকা এনেকুৱা কষ্ট হৈছে বেয়া ছায়াটো পৰি আছে নেকি